আধাৰ কাৰ্ড ভোটাৰ কাৰ্ডক লৈ বিদ্যুৎ বিভাগে জাৰি কৰিছে এক বিশেষ জাননী। শীঘ্ৰেই কৰিব লাগিব এই কাম, গ্ৰাহকলৈ বিনম্ৰ আহ্বান জনাইছে APDCL-এ। আধাৰ নম্বৰ, ভোটাৰ ID APDCL-ৰ পৰ্টেলত আপডেট কৰিবলৈ আহ্বান চৰকাৰৰ। লগতে নতুন বিদ্যুৎ সেৱা সংযোগৰ বাবে আধাৰ ভোটাৰৰ নম্বৰ প্ৰদান কৰাটো বাধ্যতামূলক হৈ পৰিছে। আৰু আপুনি কেনেকৈ APDCL-ৰ পৰ্টেলত আপডেট কৰিব আধাৰ আৰু ভোটাৰ IDৰ নম্বৰ, তাৰ বাবে লগইন কৰক www.apdcl.org আৰু তাৰ পাছত পঞ্জীভূত মোবাইল নম্বৰ টাইপ কৰি চেণ্ড OTP-ত ক্লিক কৰক। মোবাইল নম্বৰত লাভ কৰা OTP-ত টাইপ কৰি লগইন কৰক আৰু তাৰ পাছত নিৰ্দিষ্ট স্থানত আধাৰ নম্বৰ আৰু ভোটাৰ IDৰ নম্বৰ টাইপ কৰক আৰু ইয়াৰ পাছতেই আধাৰ নম্বৰ আৰু ভোটাৰ IDৰ নম্বৰ APDCL-ৰ পৰ্টেলত আপডেট হৈ পৰিব। আৰু এইখিনি কাম কৰিবলৈ APDCL-এ আহ্বান জনাইছে গ্ৰাহকসকললৈ।